ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল জেবি ভ্লগ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, মোৰো ভাল বেয়াৰ মাজতে। তো আজি ভিডিঅ'টো মই ইভিনিঙৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। ডিউটিত গ'লোঁ, ডিউটিৰ পৰা আহিলোঁ, আহি কিনে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া ভাত পানী খালোঁ এতিয়া আৰু এতিয়া সময় হৈছে 4:30। তো ভাবিছোঁ ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ, যিহেতু সদায় ৰাতিপুৱাৰ সময়খিনি দেখাওৱে আৰু বেছি টাইমো নাপাওঁ ৰাতিপুৱাৰ টাইমত। তো ভাবিছোঁ আজি ইভিনিঙৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু ঈদৰ প্ৰস্তুতি এতিয়াৰ পৰা চলাই যাম। তো গোটেইখিনি এইটো ভিডিঅ'ত দেখা পাব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যাব। এতিয়া অকণমান টাইম মই ৰেষ্ট লৈ উঠি ভিডিঅ'টো কণ্টিনিউ কৰিম। তো ভিডিঅ'টো চাই যাব গাইজ। এতিয়া মই অকণমান টোপনিৰ পৰা উঠিলোঁ আৰু অৱস্থাটো অকণ বেয়া হৈ আছে, কাৰণ মই টোপনিৰ পৰা উঠিছোঁ আৰু পাহি আৰু বিলকি হৈছে আৰু ইহঁতে দুজনী ছিংগাৰ। মই আজিহে গম পালোঁ ইহঁতে দুজনী ছিংগাৰ। আৰু আপোনালোকৰ যদি মঞ্চত গান গাবৰ কাৰণে লাগে, ইহঁত দুজনীকে মাতিলে হ'লে আৰু ইহঁত দুজনীকে মাতিলে হ'ল মঞ্চত। আমাৰ মুখখন দেখাই দে, ইছানো নেকি গায়ক? মঞ্চত লাগিলে কণ্টেক্ট কৰিব গাইজ, মোক কণ্টেক্ট কৰিলে হ'ল। একদম পইচা পাতি নলয়, ফ্ৰীতে কৰিব। কিবা বোলে এলাহেলা ফাংচনো থাকে নেকি? কিবা সৰু সুৰা ফাংচন? আচ্ছা, কিবা সৰু সুৰা ফাংচনো থাকে। নাযায়, সিহঁতে নাযায়। আচ্ছা, তো অকণমান পিছত লগ পাই আছোঁ ৰ'ব। সিহঁতৰ দুজনীৰে পূৰা গোপন মেল, মানে ঈদত কি ৰিলচ বনাব, কি কাপোৰ পিন্ধিব। দিব পাৰি কি ৰিলচ বনাবি, ড্ৰেছ কি পিন্ধিবি? গৰমে দেখোন গাইজ। মই আৰু আজি এটা কুৰ্তি লৈছোঁ। কুৰ্তিটো কালি দেখাম, নহয় ঈদৰ দিনা দেখাম দিয়ক। এতিয়া দেখালে আৰু ছাৰপ্ৰাইজটো নোহোৱাই যাব। তো ঈদৰ দিনা দেখালে অকণমান ছাৰপ্ৰাইজ হৈ থাকিব। ঈদৰ দিনা দেখাম দিয়ক। আৰু তহঁতে কিবা কবি? তহঁতে কিবা লৈছানে কাপোৰ? চবে খালি ছাৰপ্ৰাইজে দে। বাৰু চবৰে কাপোৰ ঈদৰ দিনাই দেখা পাব। আচ্ছা, বাপৰে ছাৰপ্ৰাইজ দিয়ে থাকে কোনোবা। ছাৰপ্ৰাইজ বস্তুটো ভাল পায় ন? যিটোহে নিচাৰ দিয়ে সিহঁতে, কি ক'ব গাড়ী। এতিয়া ফুৰিব যাবি নেকি? অ' গাইজ, এটা কথা হ'ল নহয়, মোৰ যে এই জেং পিঠাকেইটা একোৱেই নহ'ল দেখোন। ৰ'দত শুকাবই পৰা নাই গাইজ, এনেকৈ আছে। তাকো এবাৰ প্ৰথমবাৰ বনাইছিলোঁ, তাকো এনেকুৱা হ'ল। বহুত দুখ লাগিছে গাইজ। মই ভাবিছিলোঁ বনাই এবাৰ ট্ৰাই কৰি চাম, নেক্সট টাইম যদি ভাল হয় আকৌ বনাম। কিন্তু ৰ'দত শুকাবই ৰ'দেই নাই এইকেইদিন। পূৰা বৰষুণে দি আছে আমাৰ ইয়াতে। আপোনালোকৰ ফালে বৰষুণ দিছে নে? ক'ত বৰষুণ দিছে জনাবচোন। তাৰপিছত এতিয়া ফুৰিব যাবি? মই ওলাওঁ, তাৰপিছত আমি ফুৰি আহোঁ। গাইজ, আমাৰ ৰাস্তা চাওকচোন, অৱস্থাই নাই যাব পৰা। এতিয়া আমি যাওঁ বৰমাহঁতৰ ঘৰত, বৰমালৈ খাই আহিম। তো একবাৰ খবৰ লওঁ বৰমা। আমি বৰমাহঁতৰ ঘৰ আহি পালোঁ। এয়া চোতাল পকা হৈ গ'ল আৰু সেইজনী মা আৰু বৰমা কথা পাতি আছে আৰু বৰমা নামাজ পঢ়ি আছে। আৰু এই দুজনী কি কৰি আছে চাওকচোন, মানে কালি যে ইয়াতে চিট দি থৈ গৈছিল, সেইকেইটা চিন নোহোৱা হৈ গৈছে আৰু চিন দি আছে। ভিডিঅ'ত দেখিলে কিন্তু গালি দিব তহঁতক। কৰিবই কিয় লাগে কৈছোঁ সেইটো কাম? স্মৃতি জীৱন বৰ স্মৃতি হৈ থাকিব নেকি? হা, কি যে হ'ব গাড়ী সিহঁতৰ পৰা। গাড়ী সিহঁতৰ বহুত আম লাগিছে। এইজনী চোৰ, বহুত আম লাগিছে আৰু টেষ্টিও চাম বেটা, মিঠা হয় বহুত। এতিয়া বৰমা ঘৰৰ পৰা আহিলোঁ আৰু বৰমা ঘৰৰ পৰা বৌয়ে দি পঠাইছে গছৰ আম। এতিয়া নাখাওঁ বাৰু, আব্বা আহিলে খাম। আব্বা খাব ভাল পায়। আৰু এতিয়া থৈ দিওঁ আমকেইটা। এতিয়া ড্ৰেছযোৰ চেঞ্জ কৰি ল'লোঁ, বহুত গৰম লাগিছে। তো ড্ৰেছযোৰ চেঞ্জ কৰি ল'লোঁ
আৰু এতিয়া যাওঁ টিভি চাব মাও টিভি চাই আছে অকণমান পিছত লগ পাই আছোঁ দিয়ক The next morning. হেল্ল' ফ্ৰেণ্ড গুড মৰ্ণিং ৰাতি আৰু ভিডিঅ'টো কণ্টিনিউ কৰিবই নোৱাৰিলোঁ ইমানে টোপনি আহিছে টিভি চাই থাকোঁতে ইমানেই টোপনি আহিল তাৰপিছত শুই গ'লোঁ গাটো ভাল নাছিল ভাতো আনকি মই ৰাতি নবনালোঁ আৰু কিবা কিবি ঈদৰ কাৰণে বনাম বুলি ভাবিছিলোঁ কিন্তু একোৱে বনাব নোৱাৰিলোঁ ৰুমবিলাকো ঠিক কৰিম বুলি ভাবিছিলোঁ একোৱে কৰিব নোৱাৰিলোঁ শুয়ে গ'লোঁ সেইবাবে ভিডিঅ'টো আৰু কণ্টিনিউ নকৰিলোঁ এতিয়া ভাবিছোঁ ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এতিয়া ৰাতিপুৱা সময় হৈছে 8:30 হৈছে তো মই উঠিলোঁ অকণমান আগত ফ্ৰেছ হৈ ল'লোঁ এতিয়া যাওঁ চাহ খাব তো আজি ভিডিঅ'টো পুৰা কণ্টিনিউ কৰি যাম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব আজি পুৰা মানে ঈদৰে কাম হ'ব ঈদত কি বনাওঁ গোটেইখিনি দেখাব ঈদৰ প্ৰস্তুতি মই কেনেকৈ চলা গোটেইখিনি ভিডিঅ'টোত দেখা পাব এতিয়া আজি বহুতেই কাম আছে তো এতিয়া ভাবি আছোঁ মই কামবিলাক তাৰে মাজত ভিডিঅ' কেনেকৈ মিলাওঁ তো হ'লেও চেষ্টা কৰোঁ কামৰ মাজতে ভিডিঅ' কৰিব তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু তো এতিয়াৰ পৰা আকৌ ভিডিঅ'টো কণ্টিনিউ কৰোঁ এতিয়া মই সৰু ল'ৰা ছোৱালীবিলাকৰ নিচিনাকৈ বাতিত খোলা জাবৰি পিঠা আৰু গাখীৰ লৈছোঁ কি যে হ'ব মোৰ পৰা আৰু এয়া দেখিছেনে নন ষ্টপ বৰষুণ দি আছে ঈদ গোটেই কি জানো কৰিব ঈদ পানীও কৰি দিব গাইছ তো এতিয়া আছে মোৰ অকণমান ঘৰৰে কাম মানে বিচনাবিলাক ঠিক কৰিব আছে আৰু বেড কভাৰবিলাক আজি ধুই দিম বুলি ভাবিছিলোঁ গাৰু কভাৰ বেড কভাৰ ধুইছিলোঁ কেইদিনমান আগতে হ'লেও ভাবিছোঁ ঈদৰ কথা যিহেতু আজি আকৌ এবাৰ ধুই দিওঁ কালি ঈদ যিহেতু কিন্তু এই বৰষুণত কেনেকৈনো ধুম পূৰা বৰষুণ মাৰিছে দবাপিটা বৰষুণ তো আৰু ধুলেতো নুশুকাব সেইবাবে ভাবিছোঁ নুধুৱে চাগে চাওঁ কি হয় আৰু এতিয়া আছে এইবিলাক ৰুমবিলাক ঠিক কৰিব এইকেইটা ৰুমৰ কামটো সদায় দেখাই থাক সেইখিনি আৰু নেদেখাওঁ বাকী ড্ৰয়িং ৰুমটো ভালকৈ ঠিক কৰিব আছে ড্ৰয়িং ৰুমটো একদমেই বেয়া হৈ আছে মানে চাফা কৰিছোঁ ড্ৰয়িং ৰুমটো কিন্তু বস্তুবিলাক পৰা নাই তো আজি পাৰিম চববিলাক অলপমান আৰু অকণমান ভালকৈ চাফা মানে মুচি দিব লাগিব চববিলাক মুচি কিনে পাৰিব লাগিব তো চাই থাকিব এতিয়া ৰুমটো ঠিক কৰিলোঁ প্ৰথমতে তাৰপিছত বাকীবোৰ কাম দেখাই থাকিম গাইছ ড্ৰয়িং ৰুমত কি কাম আছে দেখাই আছোঁ ৰ'বা আৰু বাহিৰত চাওকচোন পূৰা বৰষুণ মন চন কিবা লাগি গৈছে ঈদৰ কথা ইমান কাম চাম কৰি আৰু বৰষুণ দিলে ভাল নালাগে দিয়ক আৰু ড্ৰয়িং ৰুমটোৰ এইখিনি কাম আছে মানে এইবিলাক ঠিক কৰিব আছোঁ মানে চব চাফা কৰিছোঁৱে অলৰেডি খালি অকণমান মুচি কিনে আকৌ পাৰি দিব আছোঁ এনেও মই ঈদৰ আগদিনা এইবিলাক ঠিক কৰোঁ আগতীয়াকৈ নকৰোঁৱে এইবিলাক চব মানে চাফা কৰিছোঁ অলৰেডি কিন্তু এতিয়া অকণমান মুচি কিনে পাৰিব আছে এইবিলাক কাম আছে আৰু এটা বস্তু দেখা আছিলোঁ বস্তু এটা এইবিলাক হৈছে জলকীয়া এইখিনি হৈছে জিৰা পূৰা ধুই কিনে ৰ'দত মেলি দিছিলোঁ কিন্তু অকণমানো ৰ'দ নাই তো শুকাবই নহ'ল এতিয়া কি কৰোঁ তাকে ভাবিছোঁ ভাজি কিনে খুন্দি দিওঁ নেকি মিক্সিত মানে ধুই কিনে শুকাই মানে মিক্সিত আমি পিচি লওঁ গুড়ি কৰি লওঁ পূৰা তো এতিয়া আৰু তেনেকুৱা হ'ল কি কৰোঁ চাওঁ এতিয়া কামখিনি কৰি লওঁ দিয়ক এনেকৈ থাকিলে আকৌ দেৰি হৈ যাব বাকীবোৰ কাম ৰৈয়ে থাকিব গাইছ ৰুম ভাল কৰা কমপ্লিট আৰু এইফালে মোৰ চাওকচোন এইখিনিও এনেকৈ আছে ৰ'দতো নাই ফেনৰ তলতে দি থৈ দিছিলোঁ এইখিনিও শুকাব নহ'ল আৰু এইফালেতো আৰু সেইখিনি আছেই সেইখিনি এতিয়া কি ব্যৱস্থা কৰা যায় এইখিনিও ফেনৰ তলত এনেকৈ দি থৈ দিছিলোঁ ভাবিছিলোঁ অকণমান শুকোৱাৰ নিচিনা হ'ব ফেনৰ তলত দিলে অলপো চেঞ্জ হোৱা নাই তেনেকৈ আছে এইখিনিও এতিয়া গৰম কৰিব লাগিব গৰম কৰি মানে কেৰাহীত গৰম কৰি ইয়াত মিক্সিত পিচিব লাগিব আৰু ইফালেতো বৰষুণ যাওঁ সেইটো ক'বই নালাগে একদম নেৰা নেপেৰা বৰষুণ কি আৰু ইচ্ছা মাৰে এনেকৈ বৰষুণত তো বাকীকেইটা ৰুমৰ কাম কমপ্লিট এতিয়া আহিছোঁ ড্ৰয়িং ৰুমৰ কিছু কাম আছে সেইখিনি কৰোঁ আৰু আপোনালোককো দেখাই যাম বাৰু তো আৰম্ভ কৰোঁ
আৰু কামৰ মাজতে আহিছে পাহি আৰু এইফালে আছে আমাৰ বাচ্চা পাৰ্টিবোৰ হাই ড্ৰয়িং ৰুম ভাল কৰা কমপ্লিট এতিয়া আছে অকণমান পাকঘৰৰ কাম এতিয়া অকণমান ৰেষ্ট লওঁ তাৰপিছত আকৌ বাকীবোৰ কাম কৰি লওঁ অকণমান টাইম ৰেষ্ট লৈ বাহিৰৰ কিবা কাম আছিলে সেইখিনি কৰি এতিয়া বনাব লৈছোঁ নিমকি দুপৰীয়া নিমকিখিনি বনাই থৈ দিওঁ তেতিয়া অকণমান আজৰি হৈ ল'ম ৰাতিলৈ আৰু বেছি বনাবৰ কাৰণে নাথাকে তো প্ৰথমতে লৈছোঁ ইয়াতে ময়দা তাৰপিছত দিছোঁ অকণমান ৰিফাইন নিমখ আৰু কালজিৰা সেইখিনি ভালদৰে মিক্স কৰি লৈ এতিয়া গৰম পানীৰে সেইখিনি ভালদৰে আটা মঠাৰ নিচিনাকৈ মুঠি ল'ম ইফালে মোৰ আটা মুঠা হ'ল এতিয়া কাটা নিমকিখন বনাওঁ বনাই কিনে দেখাই আছোঁ ৰ'ব এইফালে আকৌ আব্বাই আম্মাক সহায় কৰি দিছে নাৰিকল ৰুকি ৰেডি কৰি দিছে আম্মাক তো আম্মা পিঠা বনালে হ'ল এতিয়া এইফালে আকৌ নিমকিখন মই ৰুটি নিচিনাকৈ বেলি এতিয়া কাটি আছোঁ গাইজ এয়া মোৰ নিমকি ৰেডি পুৰা কেনেকুৱা হৈছে ক'ব আনফালে আকৌ আম্মায়ে চৌকাত পিঠা বনাই আছে আৰু কেমেৰামান হৈছে পাহি এইটো সময়ত পাহি আহি গ'ল তো ভালেই হ'ল তাই কেমেৰা ধৰি আছে ধুনীয়া কৰি চববিলাক দেখাই আছে এফালে মই নিমকি বনাই আছোঁ আনফালে আকৌ মা পিঠা বনাই আছে গাইজ এতিয়া মই ভাজিবৰ কাৰণে পটল কাটি আছোঁ আজি পটলৰে ভাজি বনাম আৰু লেচেৰাও কাটিছোঁ তো মিক্স ভাজি এখন বনাম ভাত বনাব হ'লে দেৰিয়ে হ'ল কামবিলাক কৰি থাকোঁতে ৰাতিপুৱা টাইমতো বৰষুণে দিলে এতিয়া আৰু কিবা কাম কৰোঁতে ভাত বনাব দেৰিয়ে হ'ল মা পিঠা বনাই আছে ভাত বনালোঁ আৰু কিবা কাম কৰিলোঁ আৰু এতিয়া কৰি আছোঁ মানে জলকীয়াকেইটা ভাজি আছোঁ তাৰপিছত মিক্সিত খুন্দিম কাৰেণ্ট নাছিল যদি ভজা নাছিলোঁ এতিয়া কাৰেণ্টটো আহিল জলদি এইকেইটা ভাজি মিক্সিত খুন্দি ল'ম এইকেইটা জলকীয়া আৰু জিৰাখিনি এনেকৈ ভাজি ল'ম যিহেতু ৰ'দ নাইয়ে আৰু এনেকৈ ভাজিয়ে মিক্সিত খুন্দিব লাগিব দুপৰীয়া গোটেই কাম কমপ্লিট কৰি গাটো ধুলোঁ তাৰপিছত ভাতো খালোঁ অকণমান টাইম ৰেষ্ট ল'লোঁ গাটো বহুত বেয়া লাগি গৈছিল মাথাটো বহুত বিষাই আছে জানো কেলে বিষাই আছে ইমান তাৰপিছত অকণমান টাইম ৰেষ্ট লৈ এতিয়া উঠিছোঁ উঠি কিবা অকণমান সৰু সুৰা কাম আছিল কাপোৰবিলাক ঠিক কৰিব আছিল সেইবিলাক ঠিক কৰিলোঁ আৰু এতিয়া সময় 6টা মানে বাজে চাগে মগৰিব আজান দিব হৈছে তো নামাজটো পঢ়ি লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ গাইজ এতিয়া মোৰ নামাজ পঢ়া হ'ল আৰু আহিছে পাহি বিউটিছ মেহেন্দি লগাব দুজনী মেহেন্দি লগাইছে এফালে বডিগাৰ্ডে ৰখি আছে পাহি কাক ৰখি আছা বা পাহি আজি বডিগাৰ্ড লৈ ফুৰা নেকি হা বাহ গাইজ এতিয়া বনাই আছোঁ মই কেক আৰু মিক্সিত মই গোটেইখিনি পেষ্ট এটা বনাই লৈছোঁ ইয়াতে কণী ৰিফাইন তাৰপিছত চেনি গোটেইখিনি ইয়াতে মিক্সিত মাৰি লৈছোঁ আৰু ইয়াতে লৈছোঁ মই ময়দা এতিয়া ইয়াতে এইখিনি দিম ভালদৰে এইখিনি মিক্স কৰি ল'ম তো আজি ৰেচিপিটো নিদিওঁ বেলেগ দিনা দিম তো এতিয়া বনাই লওঁ গাইজ এয়া ৰেডি কৰিলোঁ কিন্তু এটা প্ৰব্লেম হৈ গ'ল নহয় মানে মই এইটোত মোৰ হাতখন ধুব খুজিছিলোঁ মানে এইটোত যে মাৰিছিলোঁ ময়দাখিনি তো এইটোত মই হাতখন ধুবলৈ পানীখিনি হাত ধুবলৈ আনিছিলোঁ কিন্তু ঢালি দিলোঁ মই এইটোত অকণমানে ঢালিছিলোঁ কিন্তু পটপট পানীখিনি বেলেগ এটাত বাকি দিলোঁ হ'লেও কি জানো হয় নাজানো আৰু কেকটো ইয়াতে পানীখিনি ঢালি দিব লাগে নে ময়ো অকণমান ঢালি দিছোঁ বাৰু সেইখিনি পানী আকৌ বেলেগ এটাত থলোঁ বাৰু কাঢ়ি কিনে
তথাপিতো কেনেকুৱা জানো হয় নাজানো আৰু এতিয়া ভয়ও লাগি আছে আৰু এতিয়া বনাওঁ এতিয়া ৰেডি হৈ গ'ল চব এতিয়া বনাই মেলি ৰেডি কৰোঁ ইফালে কেক বহাই দিছোঁ আৰু এইফালে বনাই আছোঁ চাহ লাল চাহ চবৰে কাৰণে সিহঁতে মেহেন্দি লগাই আছে তো তহঁতে মেহেন্দি লগা হ'ল এয়া লৈ ল গৰম গৰম চাহ এইখন নামে দি এয়া চাহ লৈ ল মই নাস্তা লৈ আহিছোঁ লাল চাহ বনাইছোঁ দেই মই লাল চাহ খাব মন গৈছে তাৰমানে মাথাটো বিষাইছে হ'ল নে কিবা এতিয়া মোক লগাই দিবি তো এতিয়া আমাৰ মেহেন্দি লোৱা গোটেই কমপ্লিট পিলকিছ বাহিৰত গ'ল আৰু মোক পিলকিছে ধুনীয়াকৈ মেহেন্দি লগাই দিছে দুখন হাততে লগাই দিছে বহুত ধুনীয়া হৈছে তো থেংকছ টু বিলকিছ তো কালি হৈছে ঈদ তো আপোনালোক সকলোকে মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা থাকিল আমাৰ ঘৰত সকলোৱে ঈদ খাবলৈ আহিব তো আজি ভিডিঅ'টো এইখিনিতে সামৰিম বুলি ভাবিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব আৰু যদি কোনোবাই নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ বাই বাই গুড নাইট গাইজ ভিডিঅ'টো মই সমাপ্ত কৰিছিলোঁ কিন্তু কেকটো দেখাব ৰৈ গৈছিল তো কেকটো এইটো বহুত ধুনীয়া হৈছে কেকটো মই ভাবিছিলোঁ বেয়া হ'ব বুলি কিন্তু বহুত ধুনীয়া